অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তেখেতৰ বিভিন্ন দল সংগঠনে একত্ৰিত হৈ যি শোভাযাত্ৰা উলিওৱা হৈছিল, শোভাযাত্ৰাত আমি তেখেতৰ ফালৰ পৰা আমিও অংশগ্ৰহণ কৰিছোঁ। গতিকে আমি যথেষ্ট আজি সুন্দৰভাৱে এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। বিশেষকৈ জুবিন গাৰ্গ আচলতে এটা নাম নহয় বা জুবিন গাৰ্গ আমি এজন ব্যক্তি নহয়, তেখেত হ'ল এটা সত্তা। গতিকে জুবিন গাৰ্গ অসমীয়াৰ প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে তেখেত জীয়াই থাকিব। জুবিন গাৰ্গৰ মাত্ৰ তেখেতৰ শৰীৰৰ আজি মৃত্যু হৈছে, আমি কেতিয়াও হ'ব নাই তেখেতৰ মৃত্যু হৈছে। গতিকে আমি তেখেতক জীয়াই ৰাখিম। প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে তেখেত জীয়াই থাকিব আৰু বোৱতী নৈৰ দৰে তেখেত জুবিন গাৰ্গ গৈ থাকিব। ঠিক আছে, থেংক ইউ।